এয়া আমাৰ কাৰণে মোবাইল অপো A3 5G গিফ্ট। আমাৰ মোবাইলটো বেয়া হোৱাৰ কাৰণে এইটো মোবাইল লৈ আহিলোঁ। আনবক্সিং বাৰু দোকানতে কৰিছোঁ, তথাপিও আপোনালোকক দেখাই দিছোঁ এবাৰ। এইটো মোবাইল কমেণ্ট এটা কৰি জনাব আপোনালোকে কেনেকুৱা লাগিছে মোবাইলটো। এইটো গোটেইখিনি অন চন কৰিয়ে লৈ আহিছোঁ বাৰু। এইপিনে কি আছে চাই লওঁ বাকী ইয়াতে। এইটো পিন, এইখন বাৰু গাইডলাইন ইয়াতে কি কৰিব লাগে, এইখন কোনো নপঢ়ে বাৰু। এইটো মোবাইলৰ লগতে কভাৰ আহিছে, কভাৰ